তাতে বলা বহুত টেনশন হয় কি কবা টেনশনৰ কথা কি টেনশন কোৱাছো তুমি এই ঘৰৰ ফালে বহুত টেনশন আছে কি ঘৰৰ ফালে টেনশন তোমাৰ ঘৰৰ কথা ভাবি থাকিলে মোৰ একদম মাথাটো কাম নকৰা হৈ যায় কি টেনশন আছে কোৱাছো জানাই দেখোন বাইদেউ দুটা বিয়া দিব আছে সিহঁতক বিয়া নিদিয়া কৰি আৰু আমাৰ বিয়াৰ কথা কি চিন্তা কৰিছা তুমি সেইটোৱে মই ক'লো আমাৰ বিয়াৰ কথাটোতো ক'লো বাইদেউ দুটা বিয়া দিব আছে ন সিহঁতৰ দুইটাকে বিয়া নিদিয়ালৈকে মই কেনেকৈ নিম তোমাক মোক কিন্তু বহুত ল'ৰা চাবা আহিছে চিন্তা কৰিছা চাব আহি আছে গম পাইছোঁ কিন্তু বিয়াটো ঠিক কৰা নাই নহয় মোৰ কথাটো চিন্তা কৰিব লাগিব না একবাৰ মোৰ বাইদেউ দুটা বিয়া দিব আছে সিহঁতক বিয়া দিব লাগিব কমচে মই কিন্তু মাই বাবাৰ অমূল্য কৰি বিয়া হ'ব নোৱাৰিম সেইকাৰণে তোমাক কৈছোঁ তুমি চিন্তা কৰি লোৱা এবাৰ ভালদৰে তোমাৰ মা বাবাৰ মই অমান্য নকৰোঁ নহয় তুমি চিন্তা নকৰিবা আগে মোৰ বাইদেউ দুটাক বিয়া দি লওঁ ঠিকে আছে তুমি ভনীজনীক বিয়া দিয়া পিছত পস্তাবা কিন্তু চাই লওঁ দেচোন পস্তাও নে নপস্তাও ঘৰফালে আছে ভালে সকলোৱে ভালে আছে অ ভণ্টি কি কৰি আছা তই তই এই ধৈৰ্যটোৰ লগত ইয়াত কি কৰি আছা তোক মই আগতে কৈছো নে নাই ইয়াত আহিব মানা কৰিছো নে নাই মই তোক আগতে বাবাৰ কৈছো তাক লগ নকৰিবি সি ধৈৰ্য এটা তাৰ কি আছে তাৰ বাপেকে খেলা দিনত নচলে ৰাতি ভাত খাব নাপায় মই তাক কিবা কথা ডাঙৰ মাতি নিছিলো তোমাক মই তাক লগ কৰিব মানা কৰিছো তুমি তাক লগ কৰিবি কিয় নাই তাৰ ভুল নাই মই মাতি নিছিলো এই কুকুৰে খুলে তই কি হ'ল তোক মই আগতে কৈছো নাই মোৰ ভণ্টিৰ লগত তই লগ নকৰিবি বুলি মই নিজে যাচি অহা নাই এটা আপোনাৰ ভণ্টিয়ে লৈ আহিছে যাচি আহিলে কুকুৰ তই কিয় লগ কৰিবি তোৰ মোৰ ভণ্টিক লগ কৰিব তোৰ অকাত কি আছে বে দাদা অকটা ধৰি কথা নক'ব কুকুৰ তোক মই কৈছোৱে নাই আগতে তই মোৰ ভণ্টিক লগ নকৰিবি বুলি ৰহ কেলা তই বেছি বকি আছে তই বেছি মই বকা নাই আপুনি বেছি বকি আছে তই এই মই বহুত কিয় ধৰি আছে আপুনি কি বেছি কথা কৈ আছো বেছি বকি আছে তই হয় নেকি তই আজি পাতিবি নাই তই আপোনাৰ ভণ্টিক খুজি লওক তাই যদি বাদ দিয়ে মই বাদ দিব পাৰিম মোৰ ভণ্টি এনেকুৱা নহয় মোৰ ভণ্টি বহুত ভাল হয় তেনেহ'লে কি মই কি বেয়া নেকি মইতো ভাল তই কেলা ভিক্ষাৰী তই আৰু ভিক্ষাৰী ধৰি কথা নক'ব ভিক্ষাৰী ধৰি কথা নক'ব এৰি দিয়ক বুকুৰ পৰা এৰি দিয়ক এতিয়া চাহ ভাই ইয়াৰ ভণ্টিক মই ভাল পাওঁ কেইবছৰ ভাল পালি তই যে বছৰ নহওক ইয়াৰ ভণ্টিও মোক ভাল পায় মই বাৰে বাৰে কৈছো প্ৰেছাৰ গান হাত দিলি পিঠি ধৰা ধৰি কৰি মেতে তাৰ লেভেল সেইকাৰণে তই কোন হবে এই কথা ভাল কবি দে চব পইচা নেকি তই এই যা ওই পিছে তই জীবনৰ কথা মই গেল মাংস কই মাৰে মাৰে কোন আমাৰ তোৰ হাত তো জীবনৰ কথা না তোৰ কাৰণে আজি মই নাম অপমান হ'ব লাগে না মোক হ'ব লাগে তো তোমাক কৈছিলি নহয় এই ধৈৰ্যটোক ভাল পাব নালাগে বুলি নহয় দাদা মই বহুত ভাল ল'ৰা বুলি ভাবিছিলো ই যে ইমান বেয়া মই কপালতো ভাবা নাছিলো আজি মোক কি নাম অপমান কৰিলে চা সেইকাৰণে দাদা তুমি যদি বিয়া দিয়া মই তাতে বিয়া বহিম কিন্তু এওঁৰ লগত মোৰ আজি পৰা একো সম্পৰ্ক নাই এক মই ভালো নাপাওঁ ই যি কৰে কৰিব এওঁৰ লগত মোৰ একো সম্পৰ্ক নাই আই হেট ইউ মই তোমাৰ লগত সম্পৰ্ক নাই বৰষা ৰখাচোন तेरे नाम আমি নাম অলপ পাৰ্কত ফুৰিব আহি এটা প্ৰেমৰ ভিডিঅ' বনালো আপোনালোকে চাই কেনেবা পায় কৰি আছোগে চাই অলপ কমেডি নহয় দেই ন আমাৰ ভিডিঅ'টো কমেডি নহয় কিন্তু আমি ভিডিঅ' ভাবিও অহা নাছিলোঁ ঘৰত এনে পাৰ্কত ফুৰিব আহিলোঁ আজৰি সময়ৰ কাৰণে ফুৰিব আহোঁতে ভাবিলোঁ এটা ভিডিঅ'ই কৰোঁ ভিডিঅ' কৰিয়ে দিলোঁ আৰু কৰোঁ বুলি কয় গতিকে কেনেকুৱা বা হ'ল আমি নাজানো আৰু আমাৰ ছাবস্ক্ৰাইবটো অলপ কমি আছে ছাবস্ক্ৰাইবটো মানে আপোনালোকে আশা কৰোঁ ৰাইজে যাতে ভিডিঅ'টো চাই ভাল পায় শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক ভিডিঅ'টো লাইক কৰিব লাইক কিন্তু কৰিব পইচা নাযায় না আপোনালোকে লাইক কৰিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো